হেল্ল' গাইছ, আজি মানে আমাৰ ঘৰত অকণমান নিমন্ত্ৰণ এটা আছে। দাদাহঁতক মাতিছোঁ, তাকে আমি হেৰি কৰিছোঁ, চাফাই অভিযান। মায়ে চাফাই অভিযান কৰি আছে, মানে একদম বেয়া খং, মানে অলপ কাম কৰিব নোৱাৰিলে বৰ খং কৰি থাকে। তাকে আজি মই জোকাই থাকোঁ। গাইছ, আজি আমাৰ ঘৰত আলহী অহা কথা আছে। এয়া আমাৰ মাৰ গাত গুল ঠুগুল পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। মোক কাম কৰাই আছে, বোলে বাপেকৰ মুঠু বুলি কৈছে। এয়া দেখি এইবোৰ ইমান চফা হৈ আছে, নুধুলে হয়, ডাইৰেক্ট ভাত খাই দিব পৰা অৱস্থা হৈ আছে। এয়া দেখিবলৈ পাইছে, কি কৈছে? অঁ, বাঁহতল নেকি? এয়া দেখিছে আপোনাৰ ৰাইজ, বাঁহতল। এয়া বাঁহতল হেনো তেওঁৰ দৃষ্টিত। এয়া এয়া প্ৰায় 7টামান বজাত নতুন দৰা আৰু কইনা আহি উপস্থিত হ'লহি। আৰু তুমি যে কাটি আছা, কিয় কাটি আছা? জানুৱাৰী। এয়া দেখিছে এইগৰাকী খুৰীয়ে কিবা এটা কৈ দিয়ক। জানুৱাৰীৰ ওপৰত নতুন বছৰ সেয়া গান্ধী মান মাতিছে। এইপিনে এজনে মাংস কাটিছে, আৰু বাহিৰত এজন আছেই। এই কুকুৰা মাংস দেখিছে, গুচাই আছে। ইয়াত খানা ষ্টাৰ্ট কৰিছোঁ, ইয়াৰ পৰা আদি কৰি ইয়ালৈকে। বাহিৰত আৰু কাট খাই আছে। ইয়াৰ দেখিছে, আজি নবোৱাৰী আশা। এইটো আমাৰ হেৰি আনিছোঁ, তোমাৰ ছাগলী। কি কাটিছে? কি আৰু এইবোৰ কিহৰ প্ৰস্তুতি চলি আছে? এই পিছে বৰ টকটককে কৈ আছে, অকণমান ধৰিলা নি? অঁ, আনি থৈছে। অঁ প্ৰজেক্টত কি বিভাগত কয়? এটা আহি আছে নতুন। এয়া আমাৰ খুৰাই লৈছে। খুৰাই কিহৰ প্ৰস্তুতি আছে? কিহৰ প্ৰস্তুতি ইয়াত? নবোৱাৰী। অঁ, আপুনি কি বনাইছে? এয়া কুকুৰা দেখিছে ন? এয়া কুকুৰা। এইপিনে আমাৰ খুৰী এওঁ বনাইছে। এয়া ধুনীয়াকৈ। আমাৰ মানে কি হৈছে, এইটো জানুৱাৰী বুলি 1 জানুৱাৰী বুলি খোৱাও নিচিনা হৈছে। মানে এওঁ বনাইছে, খাম আমি। এয়া নতুন বৌ আহিছে, দেখাম এইবোৰ। আনিছা নেকি? অঁ, দুইটা মিলি খাবা। দেখিছে?